মই স্কুলৰ পৰা আহি গ'লো ডাঙৰ ছোৱালীজনী থৈ পেলাই এতিয়া এয়া কি ক'ব বিহুৰ উখল মাখল আমাৰ ঘৰত পৰিৱেশ আছে দেখিছে আপোনালোকে এয়া পিঠা চাউল এয়া আমাৰ পূৰ্ণিমা এয়া ছোৱালী আছে বিহুৰ মানে এটা বেলেগ পৰিৱেশ সৃষ্টি হৈছে মানে বিহু বুলি ক'লে অসমীয়াৰ মানে হিয়াৰ আমঠু মানে এটা ভোগালী বিহু বিহু তিনিটা তাৰ ভিতৰতো ভোগালী বিহুটো মানে মেইন বস্তু মানে এইটো কাৰণ যিহেতু খোৱাৰ হেৰি হয় ন ভোগালী বিহুটো এটা মেইন হৈ যায় গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো মানে শিল্পীবিলাকে আপোনাৰ গানত গাইছে নহয় ঢেকি দে অমূৰে লাহৰি ঢেকিৰে চাবতে কপাই তুল চুবুৰি আপোনালোকে গানটো নিশ্চয় শুনিছে গতিকে চাওক এয়া একদম মানে খৰাহীকে খৰাহী এটা দুটা আৰু এটা সিফালে আছে তিনিটা খৰাহী মানে চাউল একদম তিনিজনী বাই ভনীয়ে তিয়াই মেলি পিঠা প্ৰস্তুত কৰিবৰ কাৰণে একদম ৰেডি কৰি ৰাখিছে তো একেবাৰে মানে ঢেঁকী শব্দ হয়তো নগৰত নাইকিয়া হৈ গৈছে মই এটা মানে ঢেঁকী পাতি থৈ দিছোঁ মানে আঁতৰি লগাই দিলোঁ সেইফালে কুবলি লগাই দিলোঁ থোৰাটো সেইদিনা বনাই দিলোঁ নতুনকৈ শিলিখা কাঠৰ দিছোঁ শিলিখা কাঠৰ থোৰা বোলে ভাল খুন্দোতে অলপকৈ তাৰ হেৰিটো গৈ থাকে শিলিখাৰ মানে কেপাচিটিটো দেহলৈ গৈ থাকে আৰু মানে হজমত ভাল হয় গতিকে মই থোৰাটো শিলিখাৰ দিছোঁ আৰু কুবলিটো এইটো কৰৈ গছৰ ঠিকে আছে ভাল মানে খুব সুন্দৰ এটা পৰিৱেশ মানে গাঁৱলীয়া পৰিৱেশত আমি বাস কৰিব বিচাৰোঁ যিহেতু যিমান নগৰীয়া ছিষ্টেমলৈ গ'লেও মানে আমাক কি লাগে আমাক লাগে মানে গাঁৱলীয়া পৰিৱেশ যিহেতু আমি গাঁৱলীয়া ল'ৰা গতিকে এয়া পিঠা মানে চাউল একেবাৰে ৰেডি আৰু এতিয়া মানে ঢেঁকী একেবাৰে টুকটাক ঘুটুক মাৰি আছে মাইকী মানুহ একদম পূৰা লগতে মই অকণমান দি দিওঁ চাওঁ ঢেঁকী মই দিবলৈ আৰম্ভ কৰিলোঁ মই ঢেঁকী দিছোঁ আপোনালোকে চাওক এয়া দেখিছে আপোনালোকে একদম পূৰা ঢেঁকীয়ে চলি আছে ঘুটুক ঘাটাক মই সোঁ ভৰিয়ে ঢেঁকী দি আছোঁ দেখিছে আপোনালোকে এইফালে ঢেঁকীৰ চাপ ঢেংকলক গতিকে আপোনালোকে চাই থাকক পূৰ্ণিমাই চালি আছে তিনিজনী বাই ভনীয়ে মানে একেবাৰে কি ক'ম আৰু বিহুৰ মানে হাতখন লাগি আছে গাটো তেওঁলোকৰ তাহাঁতৰ মানে গাত তৰণি নাই পিঠা বনাব বোলে আজি নিমকি বনাব আজি মানে বিভিন্ন ধৰণৰ মানে আইটেম বনাব গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তো নমস্কাৰ বন্ধুসকল মই আপোনালোকক মোৰ এটি ইউটিউব চেনেল দেখাবলৈ গ'লৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ঢেঁকী দি আছোঁ মই এতিয়া ঢেঁকী দি হেৰি পৰাই মানে আপোনালোকক স্বাগতম দিছোঁ বিহুৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক আৰু নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ লগতে তো আগন্তুক ভোগালী বিহু আপোনালোকৰ খুব ভোগৰ হৈ পৰক মাছ পুঠি মাংসৰে একদম মানে এসাঁজ কচি পিঠি খাব পৰাকৈ হৈ যাওক গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাই যাব ৰ'ব আপোনালোকে যদি নতুন হয় তেতিয়াহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আকৌ ছাইডত থকা অলটো বেল আইকনটো অলটো দবাই দিব মোৰ ঢেঁকী দি ভাগৰ লাগিছে দেই লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাইডত থকা বেল আইকনটো টাংকৈ হাতুৰিডালে মাৰি দিব নেমাৰিব মোবাইলটো ভাগি যাব মোবাইলটো ভাগি গ'লে মই দিবলৈ নোৱাৰোঁ দেই দিয়া ভাগৰ লাগিছে অকণমান গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো দবাই দিলে মোৰ নতুন ভিডিঅ' পাবৰ কাৰণে সাজু হৈ থাকিব বন্ধুসকল ঢেঁকী দিলোঁ কিবা এটা ভাল লাগিলে ঢেঁকী দি মানে একদম গৰম উঠি গ'ল মানে কি ক'ম আৰু বিহু বুলি ক'লে আৰু ঢেঁকী দিয়া কি তাতোকে ডাঙৰ কাম কৰিব পাৰোঁ মানে তথাপিতো মানে ঢেঁকীটো দিলোঁ এতিয়া আপোনালোকে চাই থাকক মানে তিনিজনী বাই ভনী পুৰা মানে হাতী যেন গা সিহঁতৰ মানে মোৰ বডিটো চাই সিহঁতৰ বডি মানে অৱস্থা মানে মোৰ বেয়া হৈ যায় মানে তো তিনিজনী একদম পুৰা ঢেঁকী দিছে ফালি দিছে তাৰমানে পিঠাগুড়ি মানে গুড়ি কৰি দিছে মানে একদম পুৰা গুড়ি কৰি দিছে এই আপোনালোকে চাওক এই বাইদেউ চাওক আমাৰ বাইদেউ আহি গ'ল মানে বাইদেউ একদম দেখিছে একদম হাতী নিচিনা গা এটা লৈ আছে মোৰ মাইকী মানুহ হাতী নিচিনা গা আৰু এইফালে পূৰ্ণিমাও হাতী নিচিনা মাত্ৰ অকচি আৰু মই অকণমান মিলো তাই অকণমান ক্ষীণ মই অকণমান ক্ষীণ গতিকে এই চাই লওক মানে আপোনালোকে একদম ঢুক ঢাক ঢেঁকী দি আছে মানে এইফালে চালি আছে এইফালে আপোনাৰ পিঠা দেখিছে তিনি খৰাহী এখৰাহী দুখৰাহী তিনি সিফালে এখৰাহী খুন্দি আছে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মানে ছাবস্ক্ৰাইব কৰিব আপোনালোকে যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবৰ অলপ দবাই ৰাখিব তেতিয়া মোৰ সকলো ধৰণৰ ভিডিঅ' পাই থাকিব এটা কথা মনত ৰাখিব কিন্তু হাতুৰিয়ে এই বেলাকানটো টঙনিয়াই নিদিব যিহেতু হাতুৰিয়ে টঙনিয়ালে মোবাইলটো ভাগি থাকিব মই মোবাইল কিনি দিব নোৱাৰোঁ মোৰ পইচা ইমান নাই আপোনালোকৰ যদি আইফোন হয় কেনেবাকৈ মাৰি পেলাই যদি আইফোনে মোবাইলটো ভাগি দিয়ে তেতিয়াহ'লে মই কিনি দিব নোৱাৰোঁ দেই তেতিয়া ভিডিঅ'টো শেষলৈকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই যাব মই আজি পিঠা কেনেকৈ বনাম মই বনাম পিঠা বিহু খাবলৈ নিমন্ত্ৰণ জনালোঁ আহিব বিহু খাবলৈ ঠিক আছে অ'কে ভিডিঅ'টো শেষলৈকে চাই যাব বন্ধুসকল বতৰ একদম বেয়া মানে বৰষুণ পৰি গ'ল বৰষুণ পৰি গ'ল আপোনালোকৰ সেইফালে বৰষুণ দিছে নাই নাজানো আমাৰ ইয়াত কিন্তু যথেষ্ট বৰষুণ ইয়াত চাই লওক আপোনালোকে বাহিৰত পূৰা বৰষুণ এতিয়া বৰষুণ পৰি আছে ভাবিছিলোঁ খৰিটো অকণমান কাটি পেলাই এটা মেজি বনাম কিন্তু মেজি বনাবলৈ এতিয়া নহ'লগৈ মানে গোটেই বৰষুণ পৰি পেলাই গোটেই খৰিবিলাক তিয়াই দিলে এই খৰি মই কাটি ৰাখিছিলোঁ আপোনালোকে চাই লওক খৰিটো চাই ল'ব পাৰে
এই খৰি কাটি মেলি একদম ৰেডি কৰি ৰাখিছিলোঁ, কিন্তু কি হ'ব মেজি বনাব নোৱাৰিম, এতিয়া তিতি গ'ল চব খৰি। তো বন্ধুসকল এতিয়া মেজি পোৱাটো নহ'ব, ঘৰৰ ভিতৰতে মানে আপোনাৰ জুইকুৰা জ্বলোৱা হ'ব, বাহিৰততো নহ'ব এনেকৈ বৰষুণ দি থাকিলে। প্ৰতিকূল পৰিৱেশৰ কাৰণে আমি মেজি বনাব নোৱাৰিম, হয়তো মেজি বনাব পাৰিলেও আপোনাৰ ভালকৈ নজ্বলিব। গতিকে আমি ভিতৰত ভাল শুকান খৰি দিয়ে জুইটো ধৰিব লাগিব, মেজিটো ভিতৰতে পোৱাব লাগিব এইবাৰ। হয়তো ভগৱানে মানে এইবাৰ অকণমান বেলেগ এটা চকুৰে চাইছে, কৃপা দৃষ্টিয়ে নাচালে, মানে কুপ দৃষ্টিয়ে চালে। গতিকে অকণমান বিহুখন মানে বেয়া হৈ গৈছে, আৰু লগতে মানে কি অমিকৰণ নে কিবা সমীকৰণ এটা আহি গৈছে। সমীকৰণটোৱে আমাক মানে যথেষ্ট জোৰলা কৰি দিছে বিহুখনক। মানে এই ৰাতি 11টালৈকে বোলে থাকিব লাগে হেৰি ভেলাঘৰত বোলে, আৰু বোলে কি কয় এইটো সেই ৰাতিপুৱা মানে 6টা বজাতহে জ্বলাব পাৰে। এইবিলাক যথেষ্ট মানে নতুন SOP ওলাই আছে। SOP মানে কি বস্তু নাজানো, আমাৰ মামাই বনাইছে এইবিলাক SOPবিলাক। গতিকে SOPবিলাক বনাই আছে, গতিকে সেই SOP আমিতো মানিবই লাগিব, উপায়তো আমি সৰু মানুহ সৰু হৈ জীয়াই থাকিব লাগিব, নহয় জানো? গতিকে চাই থাকক ভিডিঅ'টো। মেজি জ্বলাম আমি, এতিয়া পিঠা বনাই খুন্দি আছোঁ, মাইকী মানে খুন্দি আছে, মিছেছ আৰু খোলালি এইবিলাক বাইদেউ খুন্দি আছে, মই বনাম অলপ পাছত। আপোনালোকক সন্ধিয়াৰ আগে আগে বনাম এই পিঠা। তো আপোনালোকে চপ পৰি আছে বৰষুণৰ বতৰত, উপায় নাই, মইনা আছে ভিতৰত, মানে ঘৰৰ ভিতৰতে থাকিব, যিহেতু বৰষুণ নিতিব। বৰষুণ তিতিলে আপোনাৰ কৰোণা বেমাৰ হ'ব পাৰে, মানে অমিকৰণ আহিব পাৰে, সমীকৰণ আহিব পাৰে। সমীকৰণৰ পৰা আপোনালোকে বাচি থাকিব, নহ'লে আপোনালোকৰ মানে স্বাস্থ্যটো মানে এই কি কয় টেষ্ট কৰিব, এনেকৈ আৰ্টিফিচিয়েল কিবা এটা কাৰ্ড ভৰাই দিব, আৰু কাৰ্ড ভৰাই পেলাই আপোনালোকে টেষ্ট কৰিব। টেষ্ট কৰিলে যদি আপোনাৰ কৰোণা ওলাই যায়, তেতিয়াহ'লে আপোনালোকক নি পেলাই এই চৰকাৰী হস্পিটেলত ভৰাই দিব, আৰু তেতিয়া মহা জেমেলা লাগি যাব। গতিকে ঘৰৰ সকলোৱে টেনশ্যন হৈ যাব। গতিকে আপোনালোকে বৰষুণ নিতিব। আপোনালোকৰ এটা অনুৰোধ থাকিল, আপোনালোকে বৰষুণ তিতি পেলাই বেমাৰটো ঘৰলৈ মাতি নানিব। মামাই যেনেকৈ কৈছে আমি তেনেকৈয়ে থাকিব লাগিব। গতিকে মামাৰ নিচিনাকৈ মামাই যেনেকৈ মানে আমাক নিৰ্দেশবিলাক দি গৈ আছে, তেনেকৈ আমি নিৰ্দেশবিলাক মানি গৈ থাকিব লাগিব। আপোনালোকে বৰষুণ নিতিব। পিঠা 4 টকা হৈছে, পিঠা 4 টকা হৈছে। বন্ধুসকল এয়া পিঠা পুৰি আছোঁ, মানে মোৰ মিছেছে পুৰিলে, এতিয়া মই পুৰিম। বৰ্তমান মই আহি গ'লোঁ টাৱাৰ কাষলৈ, এতিয়া মই আৰম্ভ কৰিম। মিছেছে পুৰিলে অলপমান, এয়া চাওক অলপ পুৰিলে। বিহুৰ পিঠা, যিহেতু বিহুৰ পিঠা বুলি ক'লে ক'বলৈ নাই আৰু। এয়া কাচি পিঠা আপোনালোকে দেখিছে, এয়া তিলৰ লগত তিলৰ পিঠা। তো লাহেকৈ এতিয়া কৰিম বুলি ভাবিছোঁ। গতিকে নতুন কিছুমান ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তো ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব, মোক আপোনালোকৰ চাই থকাৰ যিবিলাক হেৰি মৰম চেনেহ, কমেণ্ট দিব, চেনেহ দিব, ছাবস্ক্ৰাইব কৰিব। গতিকে এয়াই মোৰ আপোনালোকৰ ওচৰত গুহাৰি। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। অ'কে, বাই বাই, টাটা, গুড নাইট। ভোগালী বিহুৰ শুভেচ্ছা দিলোঁ হৃদয়ত। অ'কে, বাই বাই, গুড নাইট।